Dear students, today we are going to start a very beautiful poem, The Lake Isle of Innisfree by William Butler Yeats. This poem is a lyric and it explores the poet's longing for peace and tranquility of Innisfree, a place where the poet spent a lot of time of his boyhood days. মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই কবিতাটো হৈছে এটি গীতি কবিতা এটি লিৰিক অৰ্থাৎ এটা সুৰ বিশিষ্ট কবিতা আৰু ইনিছফ্ৰী হৈছে এখন শান্তিপূৰ্ণ মনোৰম ঠাই যিখন ঠাইত কবিয়ে তেখেতৰ লৰালিকাল অতিবাহিত কৰিছিল বৰ্তমান কৰ্মসূত্ৰে এখন কংক্ৰিটৰ চহৰত বাস কৰে যিখন ঠাইত কবিয়ে অলপ শান্তি বিচাৰি পোৱা নাই আৰু হেহে কবিয়ে তেওঁৰ লৰালিকাল অতিবাহিত কৰা এই সুন্দৰ শান্তিপূৰ্ণ মনোৰম ঠাইখনলৈ তেখেতে ঘূৰি আহিবৰ বাবে ব্যাকুল হৈ পৰিছে তেখেতে এই ইনিছফ্ৰী নামৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই শান্তিপূৰ্ণ এই দ্বীপটোলৈ তেখেতে ঘূৰি আহিবৰ কাৰণে তেওঁ ব্যাকুল হৈ পৰা দেখা গৈছে তো গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কবিতাটোত কবিৰ সেই ঠাইখনলৈ অহা ব্যাকুলতাটো তোমালোকে দেখিবলৈ পাবা প্ৰথমতে মই তোমালোকক কবিতাটোৰ এটা ৰিডিং দিছো Lake Isle of Innisfree by William Butler Yeats. I will arise and go now, and go to Innisfree, and a small cabin built there, of clay and wattles made. 9 bin rows will I have there, a hive for the honeybee, and live alone in the bee-loud glade. And I shall have some peace there, for peace comes dropping slow, dropping from the vales of the morning to where the cricket sings, their midnights all a glimmer, and noon a purple glow, and evenings full of the linnet's wings. I will arise and go now, for always night and day I hear the lake water lapping with low sounds by the shore. While I stand on the roadway or on the pavements grey, I hear it in the deep heart score. Okay children, now we will discuss each stanza and I will give an explanation of the poem. First stanza. I will arise and go now and go to Innisfree, and a small cabin built there, of clay and wattles made. 9 bin rows will I have there, a hive for the honeybee, and live alone in the bee-loud glade. কবিয়ে কৈছে I will arise and go now. মই এতিয়াই মই শুই উঠিম আৰু মই কি কৰিম মই গুচি যাম and go to Innisfree আৰু মই কলৈ গুচি যাম Innisfree নামৰ ঠাইখনলৈ মই গুচি যাম যিখন Innisfree নামৰ ঠাইত কবিয়ে তেওঁৰ লৰালিকাল চোৱা পাৰ কৰিছিলে and a small cabin built there of clay and wattles made আৰু মই Innisfreeত গৈ মই কি কৰিম এটা সৰু কেবিন অৰ্থাৎ সৰু মই ঘৰ তাত বনাম of clay and wattles made আৰু সেই সৰু ঘৰটো মই কিহেৰে বনাম clay অৰ্থাৎ মাটি আৰু wattles অৰ্থাৎ ইকৰাৰ ডালেৰে মই তাত এটা সৰু ঘৰ তাত মই বনাম 9 bin rows will I have there আৰু তাত মোৰ কি থাকিব 9 হাৰি বিন গছ থাকিব a hive for the honeybee আৰু তাত মোৰ কি থাকিব মৌমাখিৰ কাৰণে honeybee মানে মৌমাখিৰ কাৰণে hive মানে মৌচাক থাকিব and live alone in the bee loud glade আৰু তাত মৌমাখিৰ গুমগুমনি যিটো বি লাউড গ্লেড মানে হ'ল মৌমাখিৰ যি গুণগুণনি শব্দ সেই শব্দত মই কি কৰিম তাত অকলহৰে মই বাস কৰিম সেকেন্ড ষ্টেঞ্জা চাবা And I shall have some peace there, for peace comes dropping slow, dropping from the vales of the morning to where the cricket sings. Their midnights all a glimmer, and noon a purple glow, and evenings full of the linnet's wings. কবিয়ে কৈছে যে I shall have some peace there আৰু তাত মোৰ কি থাকিব মই তাত কিছু শান্তি মই বিচাৰি পাম for peace comes dropping slow কাৰণ তাত শান্তি কি হয় লাহে লাহে নামি আহে dropping মানে নামি আহে slow মানে লাহেকৈ কাৰণ Innisfree নামৰ ঠাইখনত শান্তি লাহে লাহে নামি আহে dropping from the vales of the morning to where the cricket sings আৰু তাত শান্তি কেনেকৈ নামি আহে dropping from the vales of the morning অৰ্থাৎ ৰাতিপুৱাই উৰণি গুছোৱাৰে পৰা অৰ্থাৎ ৰাতিপুৱাই উৰণি গুছোৱা মানে হ'ল উৰণি মানে তোমালোকে জানা মহিলাসকলে মুখখন ঢাকিবলৈ
যিখন কাপোৰ ব্যৱহাৰ কৰে সেইখন গতিকে ৰাতিপুৱাই উৰণি গুচোৱা মানে হ'ল নিচেই ৰাতিপুৱাৰ পৰা তাত কি কৰে শান্তি বিৰাজ কৰে টু ৱেৰ দ্য ক্ৰিকেট ছিংছ কেতিয়ালৈকে তাত শান্তি বিৰাজ কৰে সন্ধিয়াৰ সময়ত চেৰেঙাবিলাকে গান গোৱাৰ সময়লৈকে তাত শান্তি বিৰাজ কৰে দেয়াৰ মিড নাইটছ অল এ গ্লিমাৰ এণ্ড নুন এ পাৰ্পল গ্ল' তাত মাজ নিশাও কি হোৱা যায় মিড নাইট মানে মাজ নিশা তাত মাজ নিশাও তৰাৰ তিৰবিৰণি দেখিবলৈ পোৱা যায় এণ্ড নুন এ পাৰ্পল গ্ল' আৰু দুপৰীয়াৰ সময়ত নুন মানে ঠিক দুপৰীয়া 12 বজাৰ সময়ত অৰ্থাৎ 12 বজাৰ অৰ্থাৎ দুপৰীয়াৰ সময়টো তাত বেঙুনীয়া তাত ৰশ্মি দেখিবলৈ পোৱা যায় এণ্ড ইভিনিং ফুল অফ দ্য লেনেটছ উইংছ আৰু সন্ধিয়াৰ সময়টো তাত কি দেখিবলৈ পোৱা যায় লেনেটছ হৈছে এটা এবিধ সৰু চৰাই আৰু সেই চৰাইৰ পাখিৰ শব্দ তাত কি কোৱা যায় সন্ধিয়াৰ সময়ত শুনিবলৈ পোৱা যায় আৰু এই সকলোবিলাকে কি কৰিছে সেই ইনিছফ্ৰী নামৰ ঠাইখনলৈ কি কৰে বুলি কবিয়ে কৈছে শান্তি নমাই আনে বুলি কবিয়ে কৈছে গতিকে তোমালোকে পুনৰ এটা থাৰ্ড ষ্টেঞ্জালৈ ব'লা I will arise and go now for always night and day. I hear lake water lapping with low sounds by the shore. While I stand on the roadway or on the pavements grey, I hear it in the deep heart's core. কবিয়ে কৈছে I will arise and go now. মই এতিয়াই শুই উঠিম আৰু মই গুচি যাম for always night and day. সদায় নিশা আৰু দিনৰ কাৰণে অৰ্থাৎ মই একেবাৰেই মই ইনিছফ্ৰীলৈ গুচি যাম I hear lake water lapping with low sounds by the shore. কাৰণ মই ইয়াত থাকোঁতেও অৰ্থাৎ কবিয়ে যি চহৰত এতিয়া বাস কৰিছে সেই চহৰত থকা অৱস্থাটো কবিয়ে কি শুনিবলৈ পাইছে লেক ৱাটাৰ অৰ্থাৎ হ্ৰদৰ পানীভাগে পাৰত খুন্দা মৰাৰ যি খলকনি তোলাৰ শব্দ সেই শব্দ কবিয়ে কি কৰিছে শুনিবলৈ পাইছে লেক ৱাটাৰ মানে হ্ৰদৰ পানীভাগে লেপিং মানে খলকনি তোলা উইথ ল' চাউণ্ডছ মানে লাহেকৈ শব্দ কৰি চোৰ মানে পাৰত খুন্দা মৰাৰ শব্দ কবিয়ে শুনিবলৈ পাইছে While I stand on the roadway or on the pavements grey যেতিয়া মই roadway অৰ্থাৎ যিফালে গাড়ী মটৰ যায় তেনেকুৱা পথসমূহত যেতিয়া মই থিয় হৈ থাকোঁ বা যেতিয়া মই পেভমেণ্টছ অৰ্থাৎ যিটো আমি সাধাৰণতে ফুটপাথ বুলি কওঁ পদপথ খোজকাঢ়ি যোৱা সেই ৰাস্তাত যেতিয়া মই থিয় হৈ থাকোঁ তেতিয়াও আনকি মই কি শুনিবলৈ পাওঁ I hear it in the deep heart's core মই তেতিয়াও তাৰমানে deep heart's core মানে হ'ল অন্তৰৰ একেবাৰে গভীৰৰ পৰা মই সেই হ্ৰদৰ পানীভাগৰ খলকনি তোলা শব্দ মই শুনিবলৈ পাওঁ গতিকে তোমালোকে এতিয়া কবিতাটোত গোটেই তিনিটা ষ্টেঞ্জাত তোমালোকে গম পাইছা যে কবিয়ে এতিয়া ক'ত আছে এখন চহৰীয়া জীৱনৰ মাজত তেওঁ এখন কংক্ৰিটৰ এখন চহৰত তেওঁ বাস কৰিছে যিখন চহৰত থাকি তেওঁ অলপো শান্তি বিচাৰি পোৱা নাই আৰু সেইকাৰণে কবিয়ে তেওঁ য'ত লৰালিকাল তেওঁ পাৰ কৰিছিলে সেই ইনিছফ্ৰী নামৰ ঠাইখনলৈ তেওঁ বাৰে তেওঁ কি হৈছে গুচি আহিবলৈ তেওঁ ব্যাকুল হৈ পৰিছে এয়াই হৈছে তোমালোকৰ কবিতাটোৰ মূল কথা That's all in this video and thank you for watching it. Have a nice day ahead.